নমস্কাৰ বন্ধু বান্ধৱীসকল, লাৰ্ণিং পইণ্টছ নামৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকলৈ লৈ আহিছোঁ কেইটামান সমাজ বিজ্ঞানৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ। প্ৰতিটো প্ৰশ্নৰ বাবে 4টাকৈ অপশ্যন দিয়া থাকিব, তাৰে ভিতৰত এটাহে শুদ্ধ থাকিব। গতিকে আপোনালোকে শুদ্ধ উত্তৰটো দিয়াৰ বাবে যত্ন কৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে, খণ্ড স্তৰত পঞ্চায়ত সমিতি এখন হৈছে। ইয়াতে 4টা অপশ্যন দিয়া আছে: প্ৰশাসনিক কৰ্তৃত্ব, পৰ্যবেক্ষক কৰ্তৃপক্ষ, পৰামৰ্শদাতা সংস্থা, পৰামৰ্শদাতা সমিতি। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব প্ৰশাসনিক কৰ্তৃত্ব। 2 নম্বৰ প্ৰশ্ন হৈছে, ভাৰতত কিমান চনত ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ আৰম্ভ হৈছিল? ইয়াত 4টা অপশ্যন দিয়া হৈছে: 1948 চনত, 1955 চনত, 1950 চনত আৰু 1952 চনত। ইয়াত শুদ্ধ উত্তৰটো হৈছে 1952 চন। 3 নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰপতিৰ মহাঅভিযোগ প্ৰক্ৰিয়াৰ সৈতে কোনটো অনুচ্ছেদ সম্পৰ্কিত? ইয়াতে 4টা অপশ্যন দিয়া আছে: অনুচ্ছেদ 59, অনুচ্ছেদ 61, অনুচ্ছেদ 213, অনুচ্ছেদ 123। ইয়াত শুদ্ধ উত্তৰটো হৈছে অনুচ্ছেদ 61। 4 নম্বৰ প্ৰশ্ন, সংসদৰ দুয়োখন সদনৰ যুটীয়া বৈঠকৰ নেতৃত্ব কোনে দিয়ে? ইয়াত 4টা অপশ্যন দিয়া আছে: লোকসভাৰ অধ্যক্ষ, উপৰাষ্ট্ৰপতি, ভাৰতৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী। ইয়াত শুদ্ধ উত্তৰটো হৈছে লোকসভাৰ অধ্যক্ষ। 5 নম্বৰ প্ৰশ্নটো হৈছে, 1979 চনত প্ৰথমে কোন ঠাইত দলত্যাগ বিৰোধী আইন প্ৰণয়ন কৰা হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে: কেৰালা, তামিলনাডু, জম্মু এণ্ড কাশ্মীৰ, পশ্চিমবংগ। শুদ্ধ উত্তৰটো হৈছে কেৰালা। 6 নম্বৰ প্ৰশ্ন, সংবিধানৰ কোনটো অনুচ্ছেদত অস্পৃশ্যতা বিলুপ্ত কৰা হৈছে? ইয়াতে 4টা অপশ্যন দিয়া আছে: অনুচ্ছেদ 14, অনুচ্ছেদ 20, অনুচ্ছেদ 17, অনুচ্ছেদ 16। ইয়াত শুদ্ধ উত্তৰটো হৈছে অনুচ্ছেদ 17। 7 নম্বৰ প্ৰশ্ন, সংবিধানৰ 8ম অনুসূচীত তলৰ কোনটোক ৰখা হৈছে? তলত দিয়া আছে ভাষাবোৰ, সংঘ, ৰাজ্য আৰু সমকালীন তালিকা, ৰাজ্যসভাত আসন আবণ্টন। তাৰপিছত দিয়া আছে দল ত্যাগৰ ভিত্তিত অযোগ্যতা। ইয়াত শুদ্ধ উত্তৰটো হৈছে ভাষাবোৰ। 8 নম্বৰ প্ৰশ্ন, প্ৰথম মুখ্য নিৰ্বাচন আয়ুক্ত কোন আছিলে? ইয়াত 4টা অপশ্যন দিয়া আছে: KVK সুন্দৰম, সুকুমাৰ সেন, SP সেন বাৰ্মা, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে সুকুমাৰ সেন। 9 নম্বৰ প্ৰশ্ন, ভাৰতীয় নাগৰিকত্ব আইনখন কিমান চনত গৃহীত কৰা হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে: 1950 চন, 1952 চন, 1954 চন, 1955 চন। ইয়াত শুদ্ধ উত্তৰটো হৈছে 1955 চন। 10 নম্বৰ প্ৰশ্নটো হৈছে, পৌৰ নিগমৰ নেতৃত্ব কোনে দিয়ে? ইয়াত 4টা অপশ্যন দিয়া আছে: মেয়ৰ, কাউন্সিলৰ, অধ্যক্ষ, সংগ্ৰাহক। ইয়াত শুদ্ধ উত্তৰটো হৈছে মেয়ৰ। 11 নম্বৰ প্ৰশ্ন, পঞ্চায়তী ৰাজ প্ৰথমে কোন ঠাইত আৰম্ভ কৰা হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে: গুজৰাট, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, ৰাজস্থান। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ৰাজস্থান। 12 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতত ন্যায়পালিকা হৈছে ৰাষ্ট্ৰপতিৰ অধীনত, স্বতন্ত্ৰ, প্ৰধানমন্ত্ৰীৰ অধীনত, সংসদৰ অধীনত। ইয়াত শুদ্ধ উত্তৰটো হৈছে স্বতন্ত্ৰ। 13 নম্বৰ প্ৰশ্ন, উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু অন্যান্য ন্যায়াধীশসকলে কোন বয়সত অৱসৰ লয়? ইয়াত 4টা অপশ্যন দিয়া আছে: 65 বছৰ, 62 বছৰ,
68 বছৰ আৰু 60 বছৰ। শুদ্ধ উত্তৰটো হ'ব 62 বছৰ। 14 নম্বৰ প্ৰশ্ন, নিম্নলিখিত কোনটোক সংবিধানৰ আত্মা বুলি কোৱা হয়? ইয়াত 4টা অপশ্যন দিয়া আছে। DPSP, মৌলিক অধিকাৰ, মৌলিক কৰ্তব্যসমূহ আৰু প্ৰস্তাৱনা। ইয়াত শুদ্ধ উত্তৰটো হৈছে প্ৰস্তাৱনা। 15 নম্বৰ প্ৰশ্ন, ৰাজ্যিক কাৰ্যবাহীৰ মুৰব্বী কোন? ইয়াতে 4টা অপশ্যন দিয়া আছে। মুখ্যমন্ত্ৰী, বিধানসভা, কেবিনেট, ৰাজ্যপাল। ইয়াত শুদ্ধ উত্তৰটো হৈছে ৰাজ্যপাল। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদি মোৰ চেনেলটোত আপোনালোকে নতুন, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।